গোটেই কাঞ্চনজঙ্ঘা টিম আছো বহুত ভাগৰি আছো বহুত খঙত আছো কিন্তু দেই কিছুমান মানুহে কিছুমান ল'ৰা তাই নাজানে ছ'চিয়েল মিডিয়াটো কেনেকৈ ইউজ কৰিব লাগে নাজানে তাতে মোৰ ভাইটিয়ে হয় এতিয়া মই এইটো আচলতে ক্ৰাইম কৰিছে চিনেমাখন হলত চাইছে তেওঁলোকে লাইভ ভিডিঅ' দিছে সেইটো নাপায় সেইটো বস্তু জানিব লাগে যে অসমীয়া চিনেমা এখন ইমান কষ্ট কৰি বনোৱাৰ পিছত ইমান প্ৰসাৰ কৰাৰ পিছত ৱাই সেইটো মূৰত অকণ কিবা এটা থাকিব লাগে ব্ৰেইনটো যে এইটো থাকিব লাগে এতিয়া মোক খং উঠিছে কিন্তু মই সিহঁতক থানাত ভৰাব পাৰোঁ থানাত যাবই যিয়ে ঝেং কৰিব তাকে থানাত ভৰাম এবাৰ আমাৰ গোটেই কাঞ্চনজঙ্ঘা টিম আছে আৰু কোনো ইউটিউব আপলোডো কৰিছে এই সকলোবিলাক কৰা বন্ধ কৰক আৰু অকণমান সব থানাত যাব কিন্তু সব জেলত সোমাব এবাৰ কিন্তু কাঞ্চনজঙ্ঘাৰ এই এডমিন কাঞ্চনজঙ্ঘাৰ দৰে জংগী হৈ আছে সেইকাৰণে আমি সব জকি আছো আমি আজি প্ৰথম দিনাখনৰ ফাৰ্ষ্ট ডে এইটো খবৰ আমি পাব লাগে নেকি ইমানখিনি কৰাৰ পাছত তোমালোকক ভাল পাওঁ তোমালোকৰ কাৰণে চিনেমা বনাইছোঁ তোমালোকে চোৱা এই বস্তু নকৰিবা আৰু এই বস্তুটো স্প্ৰেড কৰা যে এই বস্তুটো এই এৱাৰনেছটো লাগে বাহিৰৰ দেশত যেতিয়া চিনেমা ৰিলিজ হয় কোনো মোবাইল ইউজ নকৰে কোনো ইউটিউব ক'ৰবাত নিদিয়ে কিয় নিদিয়ে বিকজ দে লাভ চিনেমা বস্তুটো ধ্বংস কৰিব বিচাৰিছানে সৃষ্টি কৰিব বিচাৰিছা সেইটো মোৰ প্ৰশ্ন আমি এটা বিশেষ ধৰণৰ কথা আৰু এটা কথা সকলোকে কওঁ যে যিসকলে কৰিছে তেওঁলোকতো অপৰাধী হয় বাকী সকলো যিসকলে অসমীয়া চিনেমাক ভাল পায় তেওঁলোকে চিনেমা চাবলৈ গৈছে আপোনালোকে অকণমান সচেতন হৈ থাকিব আপোনালোকৰ চিটৰ কাষতে কোনোবাই মোবাইলটোলৈ লাইভ কৰি আছে নেকি যদি বন্ধ কৰাই কোনোবাই যদি দেখা যে ছাইডত কোনোবাই লাইভ কৰি আছে শ্বুটিং কৰি আছে লগালগ ক'ব লাগে যে ডোন্ট ডু ইট ৰেকৰ্ডিং কৰিলে ডোন্ট ডু ইট চিনেমা ইজ নট লাইক দেট চিনেমা এখন বনাওঁতে বহুত কষ্ট হয় মোৰ চুলি পকি গ'ল দাড়ি পকি গ'ল এইখন চিনেমা বনাওঁতে চ' ডোন্ট ডেষ্ট্ৰয় ইট আৰু এটা সৃষ্টি কৰিবলৈ মোক সুযোগ দিয়া এইটো মই অনুৰোধ জনাইছোঁ চবকে প্লিজ ডোন্ট ডু ইট আৰু যিবিলাকে চাই আছে যিবিলাকে আছে এতিয়া সকলোকে অনুৰোধ কৰিছোঁ যাতে চবে শ্বেয়াৰ কৰে আৰু এইটো এটা এৱাৰনেছ হ'ব লাগে কিছুমান ল'ৰা ছোৱালী আচলতে নাজানে তাহাঁতি মানে চিনেমা চাওঁতে গম নাপায় তাহাঁতি চাওঁতে ভাবে যে দি দিওঁ ইউটিউবত দি দিয়ে ক'ৰবাত দি দিয়ে নাপায় সেইটো ইটছ এ ক্ৰাইম এইটো ইটছ এ চাইবাৰ ক্ৰাইম আৰু মই বাৰে বাৰে কৈছোঁ যিকেইটাই কৰিব চবকে থানাত ভৰাম